নগাৰ খালি উৎপাত আৰু এতিয়া শুনিছোঁ বোলে নগাই এয়া মিয়া খেদাৰ লগে লগে নগা আহি উৎপাত এতিয়া আমাৰ থকা মেলা সেইবিলাক অসুবিধা সেই যেনেকৈ ভাঙিছে মানে তেনেকৈ আমাক মানে সুৰক্ষিত কৰি ৰাখিবলৈ যেনিবা পুলিচ প্ৰশাসনৰ ব্যৱস্থা কৰি দিয়া সেইটোৱে আমি আমাৰ ফালৰ পৰা যথেষ্ট সোমাইছে মানে যিমান দিনৰ পৰা মানে ভাঙিব কৈছে তাৰ মানে তেতিয়াৰ পৰা মানে প্ৰায় আহিয়ে আছে শুনিছোঁ মানে নগা এতিয়া মানে আমাক যেনেকৈ চৰকাৰে মানে ভাঙি চিঙি হেৰি কৰিছে আৰু সেইকাৰণে আমাক মানে এতিয়া প্ৰশাসনৰ মানে ব্যৱস্থা কৰি দিয়ে সেইটোৱে আমাৰ ফালৰ পৰা অনুৰোধ। নগা পুলিচৰ সহযোগিতাত আচলতে উচ্ছেদ চলোৱা হৈছিলে আৰু মই তেতিয়াই কৈছিলোঁ যে নগা পুলিচৰ সহযোগিতাত বা নগা প্ৰশাসনৰ সহযোগিতাত বা নগালেণ্ড চৰকাৰৰ সহযোগিতাত যদি উচ্ছেদ কৰা হয় তেতিয়াহ'লে নগালেণ্ডে এই মাটিখিনি আমাৰ হয় বুলি মেলি পেলাই দাবী কৰিব। দপদপনি আৰু নগাই কৈছে যে এতিয়া যে আমাক এই গেলাজান ৰজাপুখুৰী আৰু উৰিয়ামঘাট এইটো আমাৰ হয় এইটো আমাক দিব লাগিব। মুখ্যমন্ত্ৰী মহোদয় যে নগা প্ৰশাসনক নগা চৰকাৰক লগত গৈ মেলি পেলাই কাম নকৰিব এই দুটা শব্দটো সদায় ব্যৱহাৰ কৰিবই লাগিব কাৰণ এইটো এনেকুৱা এটা পৰিস্থিতি হৈছে যে আকৌ কৈছো পুনৰাই অতিকৈ দুখৰ আৰু পৰিতাপৰ বিষয় কাৰণ যোৱা 28 তাৰিখে যেতিয়া নেকি আমি অসম নাগালেণ্ড সীমান্ত বিদ্যাপুৰত যেতিয়া আমি গৈছিলো তেতিয়া আমি দেখিছিলো অসম চৰকাৰৰ ভুল আৰু অসম চৰকাৰৰ ভুল আমি এইটোৱে দেখিছিলো যে নগা পুলিচৰ সহযোগিতাত আচলতে উচ্ছেদ চলোৱা হৈছিলে আৰু মই তেতিয়াই কৈছিলো যে নগা পুলিচৰ সহযোগিতাত বা নগা প্ৰশাসনৰ সহযোগিতাত বা নগালেণ্ড চৰকাৰৰ সহযোগিতাত যদি উচ্ছেদ কৰা হয় তেতিয়াহ'লে নগালেণ্ডে এই মাটিখিনি আমাৰ হয় বুলি মেলি পেলাই দাবী কৰিব মই তাহানিখনতে কৈছিলো কিন্তু মোৰ কথাটো আচলতে অসম চৰকাৰে আচলতে ভাবিলে এজন আৰু আদিবাসী ল'ৰা কৈছে এই কথাটো আৰু কিমাননো গুৰুত্ব পাব এনেকুৱা ধৰণৰ কথা আচলতে ভাবিলে আৰু ভাবি কৰি আচলতে মানে কাণখাৰ নিদিলে যাই কি নহওক সেইটো তেহঁতৰ কথা কিন্তু এতিয়া মোৰ কথাটো যে আচলতে হলিয়াইছে এই কথাটো কিন্তু স্পষ্ট হৈ গৈছে এতিয়া চব উৰিয়ামঘাটত আৰু আপোনাৰ উৰিয়ামঘাটৰ গেলাজান ৰজাপুখুৰী আৰু উৰিয়ামঘাটৰ বিভিন্ন ঠাইত এতিয়া নগাই আহি মেলি পেলাই তাত দপদপনি আৰু নগাই কৈছে যে এতিয়া যে আমাক এই গেলাজান ৰজাপুখুৰী আৰু উৰিয়ামঘাট এইটো আমাৰ হয় এইটো আমাক দিব লাগিব মইতো তাহানিতে কৈছিলো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে নগা প্ৰশাসনক নগা চৰকাৰক লগত গৈ মেলি পেলাই কাম নকৰিব কাৰণ নগা চৰকাৰ যিটো নগা প্ৰশাসন সেইটো আৰু নগা প্ৰশাসন যিটো NACNO সেইটো তেওঁলোকৰ মাজত কোনো আচলতে পাৰ্থক্য নাই আমাৰ মাজতে আচলতে পাৰ্থক্য আছে বা আমাৰ মাজতে বিভক্তকৰণ আছে কিন্তু তেওঁলোকৰ মাজত বিভক্তকৰণ নাই তেওঁলোকৰ মাজত একতাটো আছে লাগিলে তেওঁলোকৰ একতাটো অবৈধই হওক লাগিলে বৈধই হওক এতিয়া আমি দেখিবলৈ পাইছো তেওঁলোকে এটা ডিমাণ্ড কৰিছে এটা অসমৰ মাননীয় মুখ্যমন্ত্ৰী কি কয়বা এই গেলাজান ৰজাপুখুৰী উৰিয়ামঘাটটো কি কৰে দিয়ে নে নিদিয়ে এতিয়া হয় নে নহয় এটা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ক'ব আৰু মই আগতেই কৈছিলো আৰু এষাৰ কথা সেইদিনাখনেই যে অসমৰ মেপখন এতিয়া এনেকুৱা একা বেকা হৈ গ'ল এতিয়া যদি তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণীত যদি পঢ়া এজন গেধা ছাত্ৰও যদি কয় বোলে মোক বোলে এই মেপখন আঁকিলে মোক 10 নম্বৰ দিবই লাগিব 10ৰ ভিতৰত দিবই লাগিব কাৰণ একা বেকা হৈ গ'ল এফালে নাগালেণ্ডে এফালে মণিপুৰ এফালে মিজোৰামে গোটেই এফালে অৰুণাচলে চাৰিওফালে আচলতে দেখিবলৈ পাইছো অসমৰ মাটিবিলাক লুটপাট কৰিছে এতিয়া অসমৰ মানুহখিনি অসমৰ অসমীয়া মানুহখিনি আদিবাসী লোকখিনি এতিয়া কিন্তু আচলতে নিজৰ নিৰাপত্তাজনিত কাৰণত এতিয়া আমি দেখিবলৈ পাইছো তাৰ পৰা এতিয়া অবৈধ নাগৰিক নহয় তেওঁলোকেহে পলায়ন কৰিছে আৰু তেওঁলোকে আচলতে জীৱনৰ শংকাত ভুগিছে এতিয়া নগা প্ৰশাসনে তেওঁলোকক মাৰিব নে NACNে তেওঁলোকক মাৰিব নে নগা ৰাজ্যই আচলতে তেওঁলোকক উচ্ছেদ কৰিব পুনৰবাৰ আৰু এটা যে উচ্ছেদ চলিব সেই কথাটো কিন্তু স্পষ্ট হৈ গৈছে আৰু সেই উচ্ছেদটো কেনেকুৱা চলিব যে আমি যিহেতু ভাবিছিলো যিখিনি আচলতে অবৈধ নাগৰিকক ইয়াৰ পৰা খেদি দিয়া হৈছে সেই জায়গাটোত গৈ আমাৰ আচলতে ভূমিপুত্ৰসকল খিলঞ্জীয়া লোকসকল আমাৰ অসমীয়া লোকসকল আদিবাসী লোকসকল তাত থিতাপি ল'ব আৰু ভাল এটা পৰিৱেশ আচলতে হ'ব বুলি মেলি পেলাই ভাবিছিলো কিন্তু এতিয়া উচ্ছেদ আকৌ চলিব এই সকল লোকৰ ওপৰত কিন্তু এবাৰ অসম চৰকাৰে নকৰে অসম চৰকাৰৰ ভুলৰ কাৰণে এবাৰ নগা চৰকাৰে কৰিব আৰু নগা চৰকাৰে আচলতে যিটো উচ্ছেদ চলাব এইটো NACNক
আৰু লগতে তেওঁলোকৰ নগা প্ৰশাসনক কিন্তু লগত লৈ মেলি পেলাই আচলতে উচ্ছেদ চলাব। আৰু এতিয়া আমি দেখিবলৈ পাইছো যে সীমান্তৱৰ্তী যিসকল আচলতে আমাৰ মানুহখিনি আছে, আমাৰ অসমীয়া মানুহখিনি আছে, আমাৰ আদিবাসী লোকখিনি আছে, তেওঁলোকে এতিয়া কৈছে যে ইয়াত এতিয়া অসম পুলিচ দিব লাগিব। তো অসম পুলিচটো বাৰু তাত আচলতে মই ভাবোঁ যে বৰ বিশেষ কিবা এটা কৰিব পাৰিব, সেইটোতো মই কেতিয়াও মই নাভাবোঁ। আৰু এই কথাটোও মই কৈছিলোঁ লগতে যে আচলতে অসম পুলিচৰ লগত বা গোলাঘাট প্ৰশাসনৰ লগতে আচলতে নগা প্ৰশাসনৰ এটা যে যুদ্ধ হ'ব বুলি সেই কথাটোও মই কৈছিলোঁ। এতিয়া নগা প্ৰশাসন আৰু NACN যদি মিলি আমাৰ অসমৰ প্ৰশাসনৰ লগত যুদ্ধ কৰে, এইটো এটা মানে সাংঘাতিক এটা মানে বিপদজনক কথা বুলি মেলি পেলাই মই কৈছোঁ। কাৰণ এই কথাটো স্পষ্ট হৈ গৈছে যে ইতিমধ্যে যে অসম চৰকাৰে আচলতে বৰ্ডাৰখিনি ৰক্ষণাবেক্ষণ দিব পৰা নাই, আচলতে অসম চৰকাৰে যে আদিবাসী লোকক ৰক্ষণাবেক্ষণ দিব পৰা নাই, আচলতে অসম চৰকাৰে যে অসমীয়া জাতিটোক ৰক্ষণাবেক্ষণ দিব পৰা নাই, ভূমিপুত্ৰসকলক ৰক্ষণাবেক্ষণ দিব পৰা নাই, আৰু সাধাৰণ নগাৰ গপগপনি এটা নগাৰ যে কিমান লোক আছে নগালেণ্ডত, বৰ বিশেষকৈ লোক নাই, খুব বেছি 20-22 লাখমান লোক হ'ব। তেওঁলোকে আচলতে ইমান গপগপনি, তেওঁলোকে পাহাৰৰ পৰা আমি দেখিছোঁ হাজাৰ হাজাৰ মানে তেওঁলোকে NACN নামি আহিছে, নামি আহি মেলি পেলাই অসমৰ আচলতে যি নেকি সাধাৰণ জনতা আছে, সাধাৰণ জনতাৰ ওচৰত তাৰমানে কোনটো সময়ত আচলতে তেওঁলোকে গুলীচালনা কৰিব বা মাৰপিট কৰিব বা তেওঁলোকক আচলতে তেওঁলোকৰ প্ৰাণ কাঢ়ি ল'ব, এই কথাটো কিন্তু এতিয়া মানে এই কথাটো এতিয়া আমি দেখিবলৈ পাইছোঁ। এইটো বৰ দুখৰ বিষয় হৈছে। গতিকে এটা কথা স্পষ্ট কৰিছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনিতো কেইবাবাৰো বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ কথা শুনিলে, আৰু কথা শুনি মেলি পেলাই তেখেতৰ মতে উচ্ছেদ চলালে। আৰু আমি দেখিবলৈ পাইছোঁ যে বিশ্বজিৎ ফুকনে যাক দেখি উচ্ছেদ চলালে, তাতো আমি দেখিবলৈ পাইছোঁ যে চেৱাবিল নামৰ এটা জেগা আছে, চেৱাগুৰি নামৰ জেগা এটা আছে, সেই খেলপথাৰত আচলতে এই অবৈধ নাগৰিকসকলক আমি দেখিবলৈ পাইছোঁ যে বিশ্বজিৎ ফুকনে আচলতে থাকিবলৈ থিতাপি দিছে। তো এইবিলাক কথাটো নগা চৰকাৰে গোটেইখিনি গম পাইছে, নগা প্ৰশাসনে গোটেইখিনি গম পাইছে, NACN গম পাইছে, আৰু তেওঁলোকে আচলতে এতিয়া সেই তাৰে সুযোগ লৈ মেলি পেলাই এতিয়া কিন্তু অসমৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে, অসম চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে, আৰু এইটো এটা যুদ্ধ হ'ব, সাংঘাতিক এটা যুদ্ধ হ'ব। আৰু এই যুদ্ধত আমি কিন্তু অসম চৰকাৰে যে ইয়াত জয়ী হ'ব পাৰিব, চৰকাৰে যে আচলতে আলাপ আলোচনা কৰি যুদ্ধত জয়ী হ'ব পাৰিব, এইটো কথাটো কিন্তু মিছা। ইয়াৰ কাৰণে মই এটা অনুৰোধ জনাইছোঁ, সমগ্ৰ অসমীয়া জাতিটো ওলাই আহক, সমগ্ৰ অসমীয়া জাতিটোৰ আদিবাসী যি জনগোষ্ঠী আছে, অসমীয়া জাতিটোৰ ৰাজহাড়, সকলোৱে আচলতে দলবদ্ধভাৱে ওলাই আহক, ওলাই আহি মেলি পেলাই নগাক প্ৰতিৰোধ কৰিবৰ কাৰণে আচলতে ইয়াত মানে প্ৰতিবাদী কাৰ্যসূচী আচলতে ল'ব লাগিব, নহ'লে নগাই থমকি নৰয়। আৰু এটা কথা মই স্পষ্ট কৰি দিছোঁ, এইখিনিতে এটা কথা কিন্তু ক'বই লাগিব যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনিতো বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ বাৰম্বাৰ কথাবিলাক শুনে, আৰু আপোনাক মই কৈছিলোঁ তেখেতৰ বগা চশমাখনত আচলতে বহু নেদেখা কথা লুকাই আছে। আমি সকলোৱে ভাল বুলি কওঁ, বগা চশমা সদায় আমি